আপুনি কি পিঠা আনিছে নামবিলাক প্ৰথমে এয়া মোৰ উপকৰণ হয়। আচলতে মই পিঠাখিনি কিহেৰে বনাইছোঁ সেয়া মই উপকৰণ আপোনালোকক জনাব বিচাৰিছোঁ। এয়া হৈছে শালি ধানৰ চাউল হয়। এয়া হৈছে মই ইয়াত ক'ৰবাত মই জহা চাউল মানে ব্যৱহাৰ কৰিছোঁ। এয়া মোৰ জহা চাউল। এয়া মোৰ ক'লা মানে চাউলৰ পিঠাগুড়ি হয়। এয়া গুড় হয়। মই যত পৰিমাণে ক'ৰবাত নিমখ ব্যৱহাৰ কৰিছোঁ। এয়া মোৰ ক'লা চাউল। এয়া মই যিহেতু মানে ফুড প্ৰডাক্ট ব্যৱহাৰ নকৰোঁ, সেইটো কাৰণে মই বিটৰ ৰং ব্যৱহাৰ কৰিছোঁ। এয়া মোৰ বিট হয়। এয়া মোৰ বৰা চাউল, বৰা ধান হয়। এয়া বৰা চাউল আৰু এয়া তিলৰ। এয়া মোৰ উপকৰণ হ'ল কৃষ্ণ। তিল পিঠা কেই প্ৰকাৰ হয়? তিল পিঠা মই আপোনাৰ 4 প্ৰকাৰৰ মই বনাইছোঁ তিল পিঠা।